গাড়ীৰ পৰা আৰম্ভ কৰি আছোঁ। আমি গৈ আছোঁ কৃষ্ণাংগীৰ কাৰণে কাপোৰ কিনিবলৈ। এয়া আমি খোজকাঢ়ি গৈ আছোঁ কৃষ্ণাংগী, মই, দেউতাক। স্বাগতম জনাইছোঁ ৰিংকি মিছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আমি আজি জাহাজেৰে পাৰ হ'ম, ফেঞ্চি ঘাটত পাৰ হ'ম। এয়া আমি গৈ আছোঁ কৃষ্ণাংগী আৰু মই, আগত হাজবেণ্ড গৈ আছে। এয়া কৃষ্ণাংগী আৰু মই জাহাজত বহিলোঁ, কাষত হাজবেণ্ডো বহি আছে। মানুহ পূৰা ফুল হৈ আছে, যিহেতু আজি সোমবাৰ হয় আৰু জাহাজখন 11:20 আছে। কৃষ্ণাংগী দেউতাকৰ লগত বাহিৰৰ ফালে চাই আছে। ব্ৰহ্মপুত্ৰ নদীত পূৰা পানী বাঢ়ি গৈছে, দেখিছেনে? পূৰা মেটেকা আহি গৈছে। এতিয়া জাহাজখনে যাবলৈ আৰম্ভ কৰিছে। আনফালে কৃষ্ণাংগী, এয়া দেখিছেনে? কৃষ্ণাংগীয়ে আহি কেমেৰাটো আগত দিয়াৰ লগে লগে পূৰা ফূৰ্তি পাইছে আৰু ফুৰিব অনাৰ কাৰণে। সি তেনেকৈ নিয়া নহয় যে, আজি উপায় নাই কাৰণে আনিবলৈ বাধ্য হৈ গ'লোঁ আৰু। মই কৃষ্ণাংগীয়ে দেউতাকৰ কোলাত আছে। এয়া আমি জাহাজত বহি আছোঁ ন, আমি ঘৰলৈ যাবলৈ লৈছোঁ। এতিয়া যাম, এতিয়া বাজিলে 2:15। আমি দুয়ো বহি আছোঁ। আমি যাম আৰু। আজি বজাৰলৈ গৈছিলোঁ, ভাবিলোঁ কি আনিলোঁ আপোনালোককো দেখাওঁ। কৃষ্ণাংগীৰ কাৰণে বিশেষ একো অনা নাই, কৃষ্ণাংগীৰ কাৰণে কাপোৰ আনিবলৈ গৈছিলোঁ। তো তাই যিহেতু বাৰ্থডেও আহি আছে আৰু পূজাও, সেইকাৰণে তাৰ কাৰণে চিম্পল আনিলোঁ আৰু। বাচ্ছাৰ কাৰণে বেছি চকমকীয়া আনিলে কি হ'ব ন, পিন্ধিলে সিহঁতে কষ্ট পাব। এইটো ফ্ৰক কৃষ্ণাংগীৰ কাৰণে, কেনেকুৱা লাগিছে জনাব। এইটো কটনে হয়, এইটো এটা। তাৰপিছত আৰু আনিলোঁ এইযোৰ চিম্পল, বাৰ্থডে দিনা পিন্ধাব পাৰিম। ইয়াৰ লগত এইটো পেণ্ট আছে, এইটো পেণ্ট আৰু এইটো স্পৰ্টিং এইযোৰ। তাৰপিছত আৰু এই ফ্ৰকটোৰ লগত এটা তলফালে এটা পেণ্টো আছে, এইটো সৰু কিউট ন বাচ্ছাৰ কাপোৰবিলাক। আৰু তাৰ কাৰণে খেলা এইটো ব্লক পাজল যে, এয়া আনিলোঁ। ভাঙি অৱস্থা নাই, এইখিনি আনিলোঁ আৰু বিশেষ একো আনা নাই। তাৰ কাৰণে চিম্পল চেণ্ডেল আনিম বুলি ভাবিছিলোঁ, এটা যে মাত ওলোৱা চেণ্ডেল যে খোজকাঢ়িলে যে মাত ওলায়, তেনেকুৱা আনিম বুলি ভাবিছিলোঁ, কিন্তু নাই, নাপালোঁ। তাৰ লগত বেছি ঘূৰিবও নোৱাৰি, যিহেতু সৰু হৈ আছে, কষ্ট পাব বুলি। তো এইখিনি আনিলোঁ। ময়ো লৈছোঁ কাপোৰ, দুযোৰে লোৱা হ'ল। মাৰ ঘৰত আছে, চিলাব দিছে, গতিকে পূজাত পিন্ধিলেতো দেখাই হ'ব। আজি দুপৰীয়া সাজত বনাব লৈছোঁ পটল ফ্ৰাই আৰু অলপমান মাংস আনিছিলে, মাংসখিনি। আজি পিছদিনাখন হয় দেই, কালি আৰু ভিডিঅ' কৰা নহ'ল। আজি ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ। এইখিনি গৰম হ'ল, এতিয়া ইয়াত দি দিম নিমখ আৰু হালধি। এতিয়া দি দিম পটলখিনি। ঢাকনি লগাই সিজিবলৈ ৰাখি দিলোঁ। এখন কেৰাহীতে অলপমান তেল দি তাত পাঁচফোৰণখিনি ফুটাই ল'লোঁ। এতিয়া লং আৰু ইলাচি দি দিছোঁ, তেজপাত। এয়া পটল ভাজিখিনি হৈ গ'ল। এইফালে এয়া ৰেডি কৰি ৰাখিছোঁ জলকীয়া, পিঁয়াজ, আলু, এয়া আদা নহৰু খুন্দা আৰু এয়া মাংসখিনি। এতিয়া এইখিনি ফুটি আহিলত ইয়াতে পিঁয়াজখিনি দি দিলোঁ। এতিয়া পিঁয়াজখিনি অকণমান সময় ভাজ খাবলৈ দিম। ভাজি হৈ গ'ল, এতিয়া ইয়াত মাংসখিনি দি দিম। মাংসখিনি দি অকণমান লৰাই ল'লোঁ। এতিয়া ইয়াত দি দিম নিমখ আৰু হালধি। নিমখ হালধি দি ল'লোঁ। আজি মই আলুখিনি ভাজি লোৱা নাই, এনেই দিম আলুখিনি, যিহেতু দেৰি হৈছে সেইকাৰণে। এতিয়া এইখিনি ঢাকনি লগাই অলপ সময় ৰাখি দিম। এতিয়া ইয়াত আদা নহৰু খুন্দি লোৱাখিনি দি দিলোঁ, অলপ সময় ভাজি ল'লোঁ। আজি বিশেষ একো মছলা নিদিওঁ, অকল জিৰা আৰু ধনিয়া গুড়িয়ে দিম।
ইয়াত তেল জুলমি আহিছে। এতিয়া ইয়াত দি দিম বিলাহী আৰু জলকীয়াখিনি পকিয়ে গৈছে। আজি বিলাহী অলপ বেছি কৰি দিছোঁ যিহেতু গ্ৰেভি হ'ব। এতিয়া গেছটো অলপ ল' ফ্লেমত দি সেইখিনি সিজিবলৈ ৰাখি দিম। কণীখন গুচাই চালোঁ, বিলাহীখিনি সিজিব আৰম্ভ কৰিছে। এতিয়া ইয়াত আলুখিনি দি দিম একেলগে, যাতে আলুখিনি ভাজ খাই যায়। ইয়াৰ লগত একেলগতে জিৰা গুড়ি আৰু ধনিয়া গুড়িখিনিও দি দিম। ইয়াত জিৰা গুড়ি এচামুচে দি দিলোঁ, লগতে ধনিয়া গুড়ি এচামুচ, ধনিয়া গুড়ি আৰু অকণমান দি দিলোঁ। এতিয়া এইখিনি লৰাই লৈ সিজিবলৈ দিম। বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল। এতিয়া ইয়াত অলপ অলপ পানী দি ভাজি থাকিম। কেইটামান জালুক গুটি লৈছিলোঁ, সেইখিনি পানীৰ লগত দি দিলোঁ। ইয়াত ঢাকনিখন গুচাই চালোঁ, পানীখিনি শুকাই আহিছে। আৰু অকণ পানী দি ল'ম। চাইডত লাগি চাইড কৰি দিছোঁ। এতিয়া এইখিনি সিজিবলৈ ৰাখি দিম। ইয়াত ঢাকনিখন গুচাই দিলোঁ, মাংস ভাজি হৈয়ে গৈছে আৰু। এতিয়া ইয়াতে অলপ পানী দি উতলিবলৈ দিম। ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াত অলপ পানী দি ল'লোঁ। পানী আকৌ অলপ দিব লাগিব, যিহেতু উতলিব লাগিব অলপ। অলপ দি ল'লোঁ পানী। এতিয়া এইখিনি উতলিবলৈ ৰাখি দিম। তাৰপিছত হৈ যাব আৰু। তেতিয়া উতলি পানীটো কমি যাব। ইয়াৰ মাংস ৰেডি হৈ গ'ল, ধুনীয়া গ্ৰেভি ৰেডি হৈ গ'ল। আলু কেইটুকুৰামান ভাঙি দিছোঁ, বিশেষকৈ মই আলু খাই বহুত ভাল পাওঁ মাংসৰ ইয়াতে, সেইকাৰণে কেইটুকুৰামান ভাঙি দিলোঁ। এতিয়া গেছটো অফ কৰি দিলোঁ।